নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ MS চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এক্সকাভেটৰ বিষয়ে ভালদৰে কিছু A to Z নহয় কিছু দেখাবলৈ বা বস্তুবিলাক চিনাক্ত কৰি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। আৰু বন্ধু বান্ধৱীসকল, বহুতে এই বস্তুটোক চিনি নাপায় বা নাজানে, তো ইয়াক মানুহে পকলেন বুলি কয়। তো একচুৱেলি ইয়াৰ অৰিজিনেল নাম হৈ গ'ল এক্সকাভেটৰ। তো এই এক্সকাভেটৰৰ বিষয়ে মই আপোনালোকক অলপ কিছু ভালদৰে বস্তুবিলাক চিনাক্ত কৰি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। তো আহক আপোনালোকক কিছু অলপ দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে দেখিছে আপোনালোকে EX210 LC। তো ইয়াতে লিখা আছে, তো মানে EX মানে এক্সকাভেটৰ মানে EXCAVATOR এক্সকাভেটৰ 210 মডেল। তো এইটো এক্সকাভেটৰ বুলি কয়। তো এইটো কোম্পানী হ'ল হিটাইচি কোম্পানী, ইয়াক এক্সকাভেটৰ বুলি কোৱা হয়। তো মই আপোনালোকক ধুনীয়াকৈ কিছুমান জানিবলগীয়া বস্তুবিলাক দেখাই আছোঁ। তো এইটো চাওক, এইটোতো কেবিন হয়। তো এইটো ওপৰত যোনটো দেখিছে এইটো দীঘলকৈ, এইটো ইয়াৰ পৰা ইয়ালৈকে এইটোক বুম বুলি কোৱা হয়। আৰু সেই আগৰটো সেইটোৰ পৰা একদম তললৈকে সেইটো ষ্টিক বুলি কয়। তো এই মেচিনটো সম্পূৰ্ণ হাইড্ৰলিকৰ হয়, হাইড্ৰলিক দ্বাৰাই এই মেচিনটো চলি থাকে। তো ইয়াতে এটা বস্তু ক'বলৈ পাহৰিছোঁ, LC মানে লং কৰ্ণাৰ হয়। আৰু কিছুমান বস্তু চিনাক্ত কৰি আছোঁ। তো আপোনালোকক যোনটো দেখালোঁ ওপৰত যোনটো আপোনাক দেখাইছিলোঁ, এই বস্তুটো যে দীঘলটো, সেইটোক বুম বুলি কৈছিলোঁ। সেই বুমটো মানে আপ ডাউন কৰিবৰ কাৰণে ইয়াতে বুম চিলিণ্ডাৰ বুলি কয়। সেই দুটা চিলিণ্ডাৰ থাকে। তো সেই দুটা চিলিণ্ডাৰ হৈ গ'ল এই দিছে, এইটো এটা। তো আপোনালোকক ভালকৈ দেখাইছোঁ, এই চাওক, এইটো এটা। তো আৰু এইটো এটা, এই দুটাই এই বুমটোক আপ ডাউন কৰাত সহায় কৰে, এই চিলিণ্ডাৰ দুটা। আৰু সেই ওপৰত দেখিছে, এইটো মই দেখাই আছোঁ আঙুলি বৰাবৰ, সেইটো হৈ গ'ল ষ্টিক চিলিণ্ডাৰ মানে আৰ্ম চিলিণ্ডাৰ বুলি কোৱা হয়। তো সেই বস্তুডালে এইটো যোনটো দেখিছে, এইটো আপোনাৰ এই বস্তুটো মানে কাম কৰাত সহায় কৰে। তো আৰু এইটো হৈ গ'ল, তো কাষৰ পৰা দেখাইছোঁ, এইটো হৈ গ'ল বকেট মানে ইয়াৰ পৰা মাটি উঠোৱা হয়, বল্ডাৰ উঠোৱা হয়। তো এই বাকেটৰ কাম কৰে এইটো হৈ গ'ল বাকেট চিলিণ্ডাৰ বুলি কোৱা হয়। এই দেখিছে দীঘলটো, এইটো বাকেট চিলিণ্ডাৰ বুলি কোৱা হয়। আৰু লগত এইটো লাগি থকাটো এইটো কানেক্টিং বুলি কোৱা হয়। তো ইমানে। তো দেখাইছোঁ আপোনালোকক, আৰু কিছুমান বহুত জানিবলগীয়া কথা আছে। তো প্ৰায় এইটো বস্তু জানিবলৈ হ'লে, গোটেই মেচিনটো জানিবলৈ বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। তো আপোনালোকক আৰু ইয়াত লিভাৰ আছে পাইলটে চলাবৰ কাৰণে, কেনেকৈ কি কৰে সেইটো অলপ দেখাই আছোঁ। তো কেবিনত যদি আহোঁ, তো এইটো হৈ গ'ল পাইলটে বহা ছিটখন। তো আৰু ইয়াত লিভাৰ দুটা আছে, এইটো এটা, তো এইটো এটা। এইটো লেফ্ট হেণ্ডৰ, এইটো হৈ গ'ল ৰাইট হেণ্ডৰ। তো আৰু এই লিভাৰ দুটাই চাৰিটা 8টা ফাংচন আছে। তো আৰু এইটো হৈ গ'ল ফুট পেডেল বুলি কয়। তো ইয়াত দুডাল আছে, দুডালৰে এইটো লেফ্ট ছাইডৰটো দবালে লেফ্ট ছাইডৰ আপোনাৰ লেফ্ট ছাইডৰ চেইনটো চলিব, আৰু সেইটো দবালে সেইটো ছাইডৰ চেইনটো চলিব। তো এই দুটা একেলগত যদি ঠেলি দিয়া হয় আগৰ ফালে যাব, আৰু দুটা যদি পিছফালে এনেকৈ ঠেলি দিওঁ পিছফালে যাব। তো আপোনালোকক আৰু ইয়াতে আছে মনিটৰ হয়। তো ইয়াতে এইটো ডিজেলৰ মিটাৰ, এইটো আপোনাৰ টেম্পাৰেচাৰ কিমান উঠিছে কি নাই, তো এইবিলাক থাকে। আৰু ইয়াতে থাকে আপোনাৰ কিলোমিটাৰ কিমান চলিল কিমান চলা নাই, তো এইবিলাক থাকে। আৰু এইবিলাক জানিব ইমান দৰকাৰ নাই, মানে জানিব দৰকাৰ আছে। তো ইমানখিনি ক'লেও মানুহে বুজি নাপাব। তো এই দুটা হ'ল ফুট পেডেল, আপোনালোকক জনাই দিলোঁ। তো এইটো হৈ গ'ল লিভাৰ। তো এই লিভাৰটো যদি আমাৰ মেচিনটো আমি যদি এই লেফ্ট ছাইডে এনেকৈ ঠেলি দিওঁ, তো আমাৰ মেচিনটো লেফ্ট ছাইডে ঘূৰি যাব। তো আৰু যদি এইফালে দিওঁ, এইফালে ঠেলি দিলে আপোনাৰ ৰাইট ছাইডে মেচিনটো চুইং হ'ব, মানে ঘূৰি যাব। তো তেনেকৈ ফাংচনটো হয়। আৰু এইটো এনেকৈ কৰিলে, যেনেকৈ আমি হাতটো এনেকৈ দীঘল কৰি দিওঁ, তো এনেকৈ দীঘল হৈ যাব। আৰু কাষলৈ টানি দিলে তো বস্তুটো ওচৰলৈ আহিব, তেনেকৈ হয়। আৰু এইটো হৈ গ'ল আপোনাৰ বাকেটত। তো এনেকৈ যদি কৰোঁ, তো সেই আমাৰ দেখিছে দূৰত সেই বাকেটটো, তো এনেকৈ যদি ৰাইট ছাইডে দিওঁ লেফ্ট ছাইডে দিওঁ, তো পকেটটো বন্ধ হ'ব। তো আৰু এনেকৈ দিলে খুলি যাব। তো এইটো হৈ গ'ল। আৰু যদি এনেকৈ যদি নিজৰ ফালে টানি দিওঁ, তো আমাৰ বকেটটো ওপৰলৈ উঠিব। আৰু এনেকৈ যদি ঠেলি দিওঁ, তো বকেটটো আমাৰ মানে কি, এইটো ঠেলি দিলে বস্তুটো বকেটটো তললৈ নামি আহিব, ডাউন হ'ব। ঠিক আছে। আৰু বস্তু জানিবলগীয়া বস্তু আছে দিয়ক ইয়াতে। তো এইটো হৈ গ'ল আপোনাৰ RPM, যোনটো আমি এক্সেলেটাৰ বুলি কওঁ। যেনেকৈ গাড়ী বাইকত আমি এক্সেলেটাৰটো দবাই ৰাখিলেহে মানে ৰেষ্টটো বাঢ়ে।
তো ইয়াত তেনেকুৱা নহয়। তো এইটো একদম ষ্টাৰ্ট কৰা 2 মিনিট পাছত একদম ফুল RPMটো দিব লাগিব। দিয়াৰ পাছত ইয়াতে অটো আইডলৰ ছুইচ আছে। আপোনাৰ অটো আইডলৰ ছুইচ যদি আমি অন কৰি ৰাখি দিওঁ তো অট'মেটিক গাড়ীখন আইডেল হৈ যাব। তো এইটো হৈ গ'ল RPM মানে ৰেচ, ফুল ৰেচ। এইটো ফুল ৰেচে থাকে সদায়, কমকৈ চলাব পাৰে। তো আৰু হৈ গ'ল এইটো চাবি, এইটো পূৰা ষ্টাৰ্ট কৰা হয়। তো ইমানে। আৰু ইয়াতে গাড়ীৰ নিচিনা ব্ৰেক চেৰেক নাই দিয়ক। যদি আমি এইটো এনেকৈ দুখন ভৰিৰে ঠেলি ৰাখোঁ তো মেচিনটো আগলৈ গৈ থাকিব, আৰু যদি এৰি দিওঁ জাগাতে ৰৈ যাব। তো তেনেকুৱা হয়, ইয়াতে ব্ৰেক চেৰেক একো নাই। তো আপোনালোকক এক্সেলেৰেটৰ সম্পূৰ্ণভাৱে মই দেখাই আছোঁ। এইটো চাওক কি ধুনীয়াকৈ দেখাই আছোঁ। তো ইয়াৰ পিছফালৰ এটা ইয়াতে ভাগ আছে, তো এইটো আপোনালোকক দেখাই আছোঁ। তো এইটো হৈ গ'ল, এইটো আপোনাৰ এইটো কাউণ্টাৰ ৱেইট বুলি কোৱা হয়। তো মেচিনত সকলোতকৈ মানে ওজন বস্তু এইটো হয়। ইয়াত 4টা বল্টটো তলত থাকে, বল্ট ফিটিং থাকে। তো এইটোৰ কাৰণে মেচিনটো মানে ইফালে ভাৰী বস্তু উঠালেও মেচিনটো দাং খাই নাযায়। তো ইমানেই হয়। তো আৰু এই মেচিনটো সম্পূৰ্ণ হাইড্ৰলিক ফাংচনৰ হয়, হাইড্ৰলিক ফাংচনৰ দ্বাৰাই চলে, ঠিক আছে। তো ডিজেলো ভৰাব লাগে, সেই বুলি নহয় যে ডিজেল নভৰাম, ডিজেলো ভৰাব লাগে, কিন্তু সম্পূৰ্ণ হাইড্ৰলিকৰ দ্বাৰাই চলে। আৰু আপোনালোকক এটা বস্তু দেখাবলৈ পাহৰিছিলোঁ। তো এইটো দেখিছে, এইটো হয় হাইড্ৰলিকৰ লক, ঠিক আছে। এইটো তলত যদি নামাই দিওঁ তো আমাৰ মেচিনটো কাম কৰিব। তো আৰু যদি এইটো এনেকৈ ওপৰলৈ উঠাই দিওঁ তো এইটো কাম নিদিয়ে। মানে হেণ্ড ব্ৰেক, গাড়ীত যেনেকৈ হেণ্ড ব্ৰেক বুলি কয়, ঠিক তেনেকুৱা বস্তু হয়। তো এক্সেলেৰেটৰৰ বিষয়ে আপোনালোকক কিছু অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এইটো বস্তু সকলোৰে দৰকাৰ নাই, যাৰ দৰকাৰ আছে সিহে চাব, তো যাৰ দৰকাৰ নাই ভিডিঅ'টো নাচালে হ'ব। তো যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যদি কোনোবা যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক তেনেহ'লে আপোনালোকক এক্সেলেৰেটৰৰ চিনেমেটিক ভিডিঅ' দেখাই আছোঁ, তো চাই থাকিব।